হাই ফ্ৰেণ্ডছ, মই উন্নতি ব্লগলৈকে মই স্বাগতম জনাইছোঁ। যিহেতু ইমানখিনি ভিডিঅ' দি আছিলোঁ, গোটেইখিনি ভিডিঅ' মোৰ হাজবেণ্ডৰ মোবাইলতে বনাইছিলোঁ। মোৰ মোবাইলৰ অকণমান প্ৰব্লেম চলি আছিলে। আজি তেওঁ এটা মোবাইল কিনি দিছে, মোৰ বাৰ্থডে গিফ্ট বুলি এটা মোবাইল দিলে, আৰু সেইকাৰণে আজি মোৰ মোবাইলটোৰ প্ৰথমবাৰৰ বাবে এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আৰু যিহেতু গোসাঁই মানুহৰ এইফালে অলপ ঘাম গা হৈছে, সেইকাৰণে তাক এটা চুলি কাটিব নিওঁ ভাবিছোঁ। সৰু ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো চাই থাকিব, কেনে পায় শেষত জনাব। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগৰ ভিডিঅ'সমূহ যাতে সকলোৱে চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰে। এতিয়া যাওঁ বলক। এয়া পথাৰৰ মাজে মাজে আহি আছোঁ। ইমান ৰ'দ, মানে কি ক'ম। এইফালে মানুহজনে পোৱালিটোক লৈ গৈ আছে। এয়া আমাৰ বা ল'ৰা, সিও ইমান সৰু পাই কাপোৰ চুলি কাটি আহিলোঁ। লাইন নাই, গোসাঁই মানুহক বিচি আছোঁ। আৰু আজি এটা ষ্টিক আনি দিছে তেওঁ ভিডিঅ' বনাবলৈ। আবেলি হ'ল চাহৰ নাস্তা আৰু ভাজি দালি ৰাতিৰ সাজৰ কাৰণে সোনকালে বনাইছোঁ। আৰু আজি তেওঁ আনিছে গাহৰি মাংস, সেইকাৰণে মই আলুখিনি ভাজি লৈছোঁ। আৰু এতিয়া পিঁয়াজে মানে জলকীয়া পাৰিছোঁ। মোৰ মাতটো একেবাৰে বেয়া হৈ আছে, গাটো অসুস্থ যিহেতু, তথাপিও ভিডিঅ' আগবঢ়াইছোঁ। আদা নহৰু দিছোঁ, পিঁয়াজখিনি ইমান কাঢ়াকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই মাংসখিনি দি দিম। তেওঁ বহুত দিনৰ মূৰত গাহৰি মাংস আনিছে, কিন্তু মই গাহৰি নাখাওঁৱেই, তেওঁৱে খাব। তথাপিও মই বনাই দিছোঁ। আৰু হালধি, নিমখ, জিৰা গুড়ি, জালুকৰ গুড়ি, জলকীয়া গুড়ি ইমানেই দিছোঁ মছলা। আৰু শেষত মোৰ মাংস বনাই হৈ গ'ল। কেনেকুৱা হৈছে জনাবচোন দেই। মইতো বাৰু নাখাওঁৱেই, তেওঁৱে খাব, তেওঁ জনাব। আৰু ৰাতিৰ সাজৰ কাৰণে এয়া মানুহজনে ফুটামি কৰি থাকে, ভালো লাগে। মোৰ আজিলৈ ভিডিঅ'টো ইমানতে। কেনেকুৱা বোলে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গুড নাইট।